কৰিশ্মা নাথক এটা পডকাষ্টত সোধা হৈছিল যে তোমাৰ বয়ফ্ৰেণ্ড আছে নে? অকল এজন বুলিয়ে নহয়, শাবাশ বেটা, এজন বুলিয়ে নহয় মানেনো কি? মানে পে নেকি? আছে বাৰু, মানে আছে মানে তেনেকুৱা নহয় মানে যে বয়ফ্ৰেণ্ডে মানে এনেকুৱা মানে মোক ছাপোৰ্ট কৰা মানে। কৰিশ্মা নাথক বয়ফ্ৰেণ্ডে ছাপোৰ্ট নকৰে, আমাক ক'ত কৰিব? মানে কৰিশ্মাই যে পে কৰে সেইৰ কাৰণে ছাপোৰ্ট নকৰে নে কি বা? মই ধৰিবই নোৱাৰিলো। মানে তাইৰ বয়ফ্ৰেণ্ডক লগৰবিলাকে জোকাই তোৰ গাৰ্লফ্ৰেণ্ডে পে কৰে, আৰু সেই বয়ফ্ৰেণ্ডে আহি কিনে কৰিশ্মাক কয় যে মই তোমাক ভাল নাপাওঁ, তুমি পে কৰা। মানে একজেক্টলি বয়ফ্ৰেণ্ড টাইপ নহয়, মানে ব্ৰেষ্টফ্ৰেণ্ড বুলি নকওঁ, কাৰণ ব্ৰেষ্টফ্ৰেণ্ড হ'লেতো অকণমান মানে ব্ৰেষ্টফ্ৰেণ্ড এইটো আকৌ কি বস্তু? ব্ৰেষ্টফ্ৰেণ্ড বুলি নকওঁ, কাৰণ ব্ৰেষ্টফ্ৰেণ্ড মানে কি? ব্ৰেষ্টফ্ৰেণ্ড মানেনো কি? ব্ৰেষ্টফ্ৰেণ্ড বুলি নকওঁ, কাৰণ ব্ৰেষ্টফ্ৰেণ্ড হ'লেতো অকণমান মানে মানুহবিলাক বেয়ালৈ যায় মানে। কিন্তু তোমালোকে ব্ৰেষ্টফ্ৰেণ্ড বুলি ক'লে বেয়াকৈ কিয় ভাবিলো কোৱাচোন? সেইকাৰণে কৰিশ্মাই এনেকুৱা চিষ্টেমত ক'ব লগা হৈ গ'ল। মই ভাবোঁ যে ল'ৰাৰ বেষ্ট ফ্ৰেণ্ড ল'ৰা হ'ব লাগে আৰু ছোৱালীৰ বেষ্ট ফ্ৰেণ্ড ছোৱালী হ'ব লাগে। মানে একজেক্টলি বয়ফ্ৰেণ্ড টাইপ নহয়, মানে ধৰা হ'ল তোমাৰ মানে এ বয় হেজ এ গাৰ্লফ্ৰেণ্ড, আকৌ সেই ছোৱালীজনীৰ কোনোবা এজন বয়ফ্ৰেণ্ড থকাটো মই নিবিচাৰোঁ। মানে তাইৰ যদি বয়ফ্ৰেণ্ড আছে আৰু বেষ্ট ফ্ৰেণ্ড থকাৰ মানে দৰকাৰ কি? কথাটো ভাবি চাব। মানে যদি বয়ফ্ৰেণ্ড ভাই আছে আৰু সিয়ে বয়ফ্ৰেণ্ড, সিয়ে বেষ্ট ফ্ৰেণ্ড, সিয়ে চব, সিয়ে ফাদাৰ, সিয়ে মাদাৰ, সিয়ে চিষ্টাৰটো অলপ বেছি হৈ গ'ল, মানে সকলো সিয়ে হ'ব লাগে, বুজি পাইছেনে? আকৌ বেষ্ট ফ্ৰেণ্ডৰ দৰকাৰ কি? মানে বেষ্ট ফ্ৰেণ্ডৰ দৰকাৰ কি? আৰু সেইবিলাক ল'ৰাই মানে গমটো পায় যে তাইৰ এজনী বয়ফ্ৰেণ্ড আছে, মানে বয়ফ্ৰেণ্ড থকাৰ পিছতে যে কিছুমান ল'ৰাই ছোৱালীৰ পিছত লাগি থাকে, মানে সেই বস্তুটো বেষ্ট ফ্ৰেণ্ড চিষ্টেমত নলয়। ল'ৰাবিলাকে মানে কাৰোবাৰ পৰা এনেই পিছত লাগি নাথাকে, এইটো কথা মই জানো। কুছ না কুছ চাহিয়ে উনকো, মানে উচ লাড়কিছে, সেইকাৰণে মানে পিছত লাগি থাকে। কিন্তু ছোৱালীবিলাকে ভাবে যে অ' মাই গড, হি ইজ মাই বয়ফ্ৰেণ্ড, কি বুলি কয়, বেষ্ট ফ্ৰেণ্ড। আৰু সেইবিলাক ল'ৰাক লাংটা কৰি পিটবা লাগে। মানে সেই ছোৱালীজনী বয়ফ্ৰেণ্ড যদি থাকে কিন্তু সি আহি পেলাই যদি মাজতেই এইগিলা কৰে, তাক কোবাব লাগে বহুত, ধৰি কিনে চবখানে লগ হৈ কিনে। আৰু এইটো কথা এনেকুৱা নেকি যে ভালটো মই তোমাকে পাওঁ, বাট হি ইজ মাই বেষ্ট ফ্ৰেণ্ড, মানে বেষ্ট ফ্ৰেণ্ড। অকল এজন বুলিয়ে নহয়। শাবাশ বেটা। এতিয়া মানে মেইন কথাটো লৈ আহোঁ। মানুহে মানে ভাবিছে যে সেই অলপমান ভিডিঅ'তে, সেইটো মোটামুটি 30 ছেকেণ্ড নে কিবা এনেকুৱা 40 ছেকেণ্ডৰ ভিডিঅ' এটা ফেচবুকত মই পাইছোঁ হা। সেই ভিডিঅ'টো এনেকুৱা ভাইৰেল মানে বৰ্তমান সময়ত ফেচবুকত, য'ত মানে মিলিয়নৰ পাৰ কৰি দিছে ভিউজ। মানে তাতে মানুহে ভাবিছে যে অ' কৰিশ্মাৰ হয়তো বহুত কেইটা বয়ফ্ৰেণ্ড আছে, এটা দুটা নহয় বহুত কেইটা আছে, আৰু বেষ্ট ফ্ৰেণ্ডো আছে বহুত কেইটা। মানে এনেকুৱা হিচাপে ভাবি লৈছে। মানে কথাটো এনেকুৱা, হয়তো কৰিশ্মাৰ এজনে বয়ফ্ৰেণ্ড আছে, কিন্তু তাইৰ কথাখিনি কোৱাত মানে চব বস্তুৰে টাইমিং থাকে ন, ভালদৰে ক'ব নাজানিলে হয়তো কৰিশ্মা নাথে নাগাৰা নাম ধুনীয়াকৈ কৰিব পাৰে, কিন্তু এনেকুৱা ষ্টেমত পডকাষ্ট হয়তো ফাৰ্ষ্ট কৰি পাইছে, হয়তো কোৱাৰ এনেকুৱা অভিজ্ঞতা নাই, তো এনেকুৱা ষ্টেমত ক'ব লগা হৈ গ'ল, মানে মুখৰ পৰা ওলাই গ'ল আৰু এনেকুৱা ষ্টেমৰ। কিন্তু মই জনাত এনেকুৱা নহয়। এতিয়া মানে কিছুমানে ভাবিব যে তইচোন তাৰ চাইড ললি, মানে যিটো হয় সেইটো কথা কৈছোঁ। বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড আছে ক'ব পাৰিনে? মা আছে তেনেকে এইটো নকওঁ দিয়ক। এইটো মানে কি হয়, কৰিশ্মাক সোধা হৈছিল প্ৰেমৰ ওপৰত, মানে প্ৰেম মানেনো কি, এনেকুৱা ষ্টেমৰ বস্তুটো প্ৰশ্নটো এনেকুৱা ষ্টেমৰ গৈছিল। কৰিশ্মাই কৰিলে যে মোৰ বয়ফ্ৰেণ্ড আছে, মানে তাৰপিছত আৰু ভালদৰে এক্সপ্লেইন কৰিব নোৱাৰিলে কথাখিনি, আৰু ক'ব লাগিছিল যে প্ৰেম মানে হ'ল প্ৰেম কৰা নাযায়, প্ৰেম হৈ যায়। আৰু প্ৰেম হ'ল এজনে আনজনৰ প্ৰতি থকা বিশ্বাস, কেয়াৰ, তাৰপিছত ৰেচপেক্ট। এই গোটেইখিনি যদি কাৰোবাৰ প্ৰেমত নাই, ভাল পোৱাত নাই, তেতিয়ালৈ সেয়া প্ৰেম হ'ব নোৱাৰে, বহুত সোনকালে সেই সম্পৰ্ক ভাঙিও যাব। এতিয়া আমি সেই ভিডিঅ'টো কমেণ্টবিলাক পঢ়িম, ক'ব কি বিচাৰি আছা ভালকৈ কোৱা। তাৰপিছত এজনে লিখিছে, মানে এইজনী বলি নহয় বহুত আছে, কিবা লিখছি মনে মনে, মানে মনে মনে কামটো কৰি আছা, আছে যদি আছে, তাত কি হ'ল?
তেনেকে নাই আছে যদি এজনেই নহয় অৰ্থাৎ তেওঁ ইমান স্বাৰ্থপৰ নহয় যে কেৱল এজনৰ লগতহে থাকিব Oh my god guys মই তোমালোক অলপমান কমেন্টে দেখুৱালো মানে ইয়াতকৈ বহুত আৰু খাটাৰনাক কমেন্ট দিছে যিবিলাক মই দেখুৱাব নিবিচাৰো বা আপোনালোকে নিজে গৈ কিনে চাব পাৰে তো মই ফেসবুক পেজত পাইছিলো তো এতিয়া কথাটো হল কি মানে কি আৰু কিছুমান কথা নকব লগা কথা কিছুমান কোৱা কৈছে হয়তো ভিডিওটোত যে বেষ্ট ফ্ৰেন্ড থাকিলে মানুহে বেয়া কয় লয় এইটো কথা তো সেইখিনিয়ে কথা আৰু তো যদি ভিডিও চাই ভাল লাগিছে লাইক শেয়াৰ কৰিবা চেনেল নতুন কৰিছে প্লিজ সাবস্ক্ৰাইব কৰি বেল আইকন টিপি জলত ট্যাপ কৰি দিবা তো আজিলৈ মানে